নমস্কাৰ বন্ধুসকল, আমাৰ আছামিজ ফাৰ্ম ইউটিউব চেনেললৈ স্বাগতম জনাই আজি আমাৰ খণ্ডটো আগবঢ়াইছোঁ। আজি এটা বিশেষ কাৰণত ভিডিঅ' বনাবলৈ আহিছোঁ। ইয়াতে আজি নগাঁও ডিষ্ট্ৰিক্ট যি আউনীআটী বৰবাৰী কছাৰী গাঁও অৱশ্যে এই এলেকাৰ বহুসংখ্যক গাহৰি ইতিমধ্যে মৰি গৈছে আৰু ইয়াত কোনো ধৰণৰ গভৰ্ণমেণ্টৰ মেডিকেল যিটো হেল্প তেনেকৈ কোনো ধৰণৰ পোৱা নাই। নিচেই 10-12 কিলোমিটাৰ আঁতৰত আছে যদিও ইয়াত ৰাইজে কোনো ধৰণৰ তেনেকুৱা মেডিকেলৰ সাহাৰ্য পোৱা নাই। গাহৰিবোৰ ইতিমধ্যে 50-60টা গাহৰি মৰি গৈছে। এতিয়া এঘৰত আজি আহিছোঁ আমি। এই ঘৰত আপোনাৰ 8টামান গাহৰি মৰিছে ইতিমধ্যে গম পাইছোঁ। আৰু ইহঁতৰ যি গাহৰিবোৰ যেনেকৈ মৰাৰ চিমটমবোৰ দেখিবলৈ পোৱা গৈছে যে প্ৰথমতে সিহঁতে দানা পানী এৰি দিয়ে, তাৰ ফলত লাহে লাহে দানা টোটেলি নোখোৱা হৈ যায় আৰু বেক চাইডটো পেৰালাইজ হৈ বহি যায়, উঠিব নোৱাৰা হৈ যায়, এনি টাইম শুই থাকিব বিচাৰে। তেনেকুৱা তেওঁলোকৰ পৰা জানিব পাইছোঁ। ব'লকচোন এই যিজন মানুহৰ তেওঁৰ ইতিমধ্যে 8টাকৈ গাহৰি মৰি গৈছে, তেওঁৰ পৰা আমি কিছু কথা জানিব বিচাৰোঁ। আৰু আমি আজি এই ভিডিঅ'টোৰ মাজেৰে এটা কথা আপোনালোকক জনাই দিছোঁ যে আপোনালোকে যিবোৰ ঘৰুৱাভাৱে আপোনালোকে যিটো গাহৰি পালন কৰি আছে, আপোনালোকলৈ এটা অনুৰোধ, যাতে আপোনালোকে যেতিয়া এটা পোৱালি আনিব, পোৱালি অনাৰ সময়ত আপোনালোকে ভেটেৰিনেৰীৰ লগত যোগাযোগ কৰিব। ভেটেৰিনেৰী যোগাযোগ কৰি তেওঁলোকৰ যিকেইটা দিবলগীয়া ভেকচিন সেইকেইটা আপোনালোকে দি ল'ব। কাৰণ ইতিমধ্যে যিবোৰ গাহৰি আমাৰ এই অঞ্চলত মৰিছে, 50-60টা গাহৰি ইতিমধ্যে মৰিছে। আৰু ইয়াৰ মেক্সিমাম গাহৰিৰ চিমটমবোৰ swine fever লক্ষণ দেখা গৈছে। সেই হেতুকে আপোনালোকক আমাৰ ফালৰ পৰা এটাই অনুৰোধ, আপোনালোকে যদি থলুৱাভাৱেও যদি পোহে তেন্তে আপোনালোকে গাহৰিজনী swine fever ভেকচিনটোৰ লগতে FMD এই দুটা প্ৰতিষেধক বেজী মাৰিবলৈ নাপাহৰিব। ব'লকচোন আমি যাওঁ। যিজন ব্যক্তি নেকি ইতিমধ্যে 8টাকৈ গাহৰি ঢুকালে, তেওঁৰ পৰা দুই এটা কথা জানো। এইজনে ব্যক্তি মোৰ ওচৰতে আছে। দাদা, আপোনাৰ নামটো কওকচোন। মোৰ নাম শ্ৰী টিকেন খাখলাৰী। আপোনাৰ এই গাহৰি কিমানটামান মৰিলে? মোৰ গাহৰি মৰিলে 12টামান মৰিলে মোৰ গাহৰি। তাতে সৰু ডাঙৰো আছে আৰু পোৱালিও আছে? ডাঙৰ আছিলে 4টা, সৰু আছিলে 8টা। আপোনাৰ এই মাহতে মৰিছে নে গাহৰিবোৰ? এই মাহতে আৰু আগে পিছে এই মাহতৰ আৰু যোৱা মাহত মিলাই এনেকুৱা আৰু। আপোনাৰ এনেই ভেটেৰিনেৰীৰ ফালৰ পৰা কিবা সহায় পাইছিলে নেকি? ভেটেৰিনেৰীৰ তৰফৰ পৰা তেনেকুৱা আমি সুবিধাটো একো পোৱা নাইকিয়া, আৰু ঠিক তেনেধৰণৰ নাই বুলিয়ে কয়, নাই আৰু ভেটেৰিনেৰী চাইডৰ পৰা আমি তেনেকৈ এনেই আৰু আপোনাৰ গাঁৱত আৰু বেলেগ জেগাতো মৰিছে বুলি কোৱা শুনিছোঁ আমি। মৰিছে। কিমানমান? আপোনালোকৰ এইটো গাঁওখনৰ নামটো কি আছিল? বৰবাৰী কছাৰী গাঁও। আপোনালোকৰ ডিষ্ট্ৰিক্ট কি? নগাঁও ন? নগাঁও ডিষ্ট্ৰিক্ট। নগাঁও। আৰু আপোনাৰ ব্লক কি পৰে? বৰহমপুৰ ন? বৰহমপুৰ ব্লকততো ভেটেৰিনেৰী এখন আছে চাগে? আমাৰ বৰহমপুৰত এখন আছে ন? ঠিক আছে, যিয়ে নহওক আপোনাৰ এতিয়া এইখন গাঁৱত আপোনাৰ হিচাপত 40-50টা গাহৰি মৰিছে, ইতিমধ্যে মৰিছে বুলি গম পায় আপুনি? তেনেকৈ হ'ব লাগে। তেনেকৈ হ'ব ন? ঠিকে আছে। এতিয়া আপুনি কিবা অনুৰোধ জনাব নেকি চৰকাৰৰ? চৰকাৰক কিবা অনুৰোধ জনাব নেকি? অনুৰোধ জনাব মানে কি আৰু, যদি তেনেকুৱা চৰকাৰী তৰফৰ পৰা কিবা যদি সুবিধা আছে, চৰকাৰে যদি আগবঢ়ায় কিবা কিবি ভেকচিনৰ পৰা আদি কৰি, তেতিয়া অলপ সুবিধা হ'লে হয়। ইতিমধ্যে যিকেইটা গাহৰি মৰিছে তেওঁলোকৰ লক্ষণটো আপুনি কেনেকৈ ক'ব পাৰিব নেকি? কেনেকৈ কি চিষ্টেমত তেনেকৈ মৰে? কেইদিন থাকে? জীয়াই কেইদিন থাকে? লক্ষণটো মানে মানুহৰ যেনে ধৰণৰ জ্বৰ হয় তেনেধৰণৰে ধৰি লওক জ্বৰটো টেম্পাৰেচাৰটো বেছি থাকে আৰু খোৱা বোৱা কৰেনে? খোৱা বোৱা এৰি দিয়ে নেকি? খোৱা বোৱাটো এৰি দিয়ে। জ্বৰটো থাকিলে খোৱা বোৱাটো নকৰে, এৰিয়ে দিয়ে কমপ্লিট। আৰু উঠা বহা কৰে নেকি? উঠা বহা কৰে, সময় অলপ ঘূৰিব, নহ'লে আৰু সেই দানা নাখায় সেই জেগাতে শুই থাকিব ন? তেনেকৈ থাকি লাষ্টত মৰি যায় আৰু? লাষ্টত আৰু আহাৰ নাখায় আৰু সি মৰিবই লাগিব। আপুনি এনেই swine fever ভেকচিন মৰা হৈছিলেনে?
মই সোৱাইন ফিভাৰ ভেকচিন মৰা নাইকিয়া। মৰা নাই ন? আৰু FMG মাৰিছে? FM মই মানে একো তেনেকুৱা একো ভেকচিন কোনো ধৰণৰ ইউজ কৰা সহায় নাই। ভেটেনেৰী ফালৰ পৰা আপোনালোকে একো তেনেকৈ ভেকচিন পোৱা নাই ন? ঠিক আছে বাৰু, ইমানেই গম পালে। আজি যি বৰবাৰী কছাৰীগাঁও অৱস্থিত এনে এজন মানুহ যিজন ঘৰত চবচে বেছি গাহৰি মৰিছে, সেইকাৰণে আজি আমি এওঁৰ ঘৰতে আহি এটা ইণ্টাৰভিউ ল'লোঁ। গতিকে সমূহ অসমবাসীক মই এটা কথা ইয়াৰ পৰাই জ্ঞাতাৰ্থে জনাব বিচাৰোঁ যে আপোনালোকে থলুৱাভাৱেও যদি গাহৰি পোহে, আপোনালোকে সেই গাহৰিকেইটাক সোৱাইন ফিভাৰৰ পৰা ধৰি FMG বিভাগৰ যিখিনি প্ৰতিষেধক বেজী আছে সেইকেইটা মাৰি ল'ব আপোনালোকে, যদি নামাৰে হয়তো তেওঁৰ যিটো পৰিণাম তেনেকুৱা হ'ব পাৰে। আপোনালোকে ভেটেনেৰীৰ লগত ওতঃপ্ৰোত সম্পৰ্ক ৰাখিব। আপোনাৰ গাহৰি কিমানটা কি কথা আছে ভেটেনেৰীক জনাব, আৰু ভেটেনেৰীৰ পৰা সময়মতে আপোনালোকে ভেকচিনটো আনি ভেকচিনটো মৰাই ল'ব। কাৰণ ইতিমধ্যে নগাঁও ডিষ্ট্ৰিক্টৰ অৱস্থিত যি বৰবাৰী কছাৰীগাঁও, ইতিমধ্যে 40 বা 50টা গাহৰি ইতিমধ্যে মৰি গৈছে, আমিও গম পাইছোঁ। সেইকাৰণে আজি এই অঞ্চলত আমি আহিলোঁ। আহি পেলাই ইয়াতে আমি এটা ভিডিঅ' বনালোঁ এইটো কাৰণে যে যাতে এই ভিডিঅ'টোৰ থ্ৰুৱেদি সমগ্ৰ অসমৰ আমাৰ যিসকল ফাৰ্মাৰ বন্ধু আছে তেওঁলোকে জানে। লগতে এই ভিডিঅ'ৰ থ্ৰুৱেদি হয়তো চৰকাৰেও হয়তো আমাৰ এই ভিডিঅ'টো চাই কিবা এটা চিন্তা কৰি আমাৰ এই বৰবাৰী কছাৰীগাঁৱৰ যি আমাৰ ৰাইজৰ একমাত্ৰ উপাৰ্জন হিচাপে গাহৰি পালন তেওঁলোকে কৰে, আৰু তেওঁলোকে ইতিমধ্যে বহুত গাহৰি মৰি গৈছে আৰু তেওঁলোক এতিয়া অৰ্থহীন হৈ পৰিছে। এই ক্ষেত্ৰত চৰকাৰে যাতে এটা ভাল পদক্ষেপ লয়, ইয়াকে কৈ আজি আমাৰ এই ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ। আৰু লগতে এটা কথা বন্ধুসকল, আমাৰ যি এই ভিডিঅ' সেই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলেহে এইটো বিভাগে গম পাব। সেই হেতুকে লাষ্টত ইমানেই কৈ মই আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।